ফাগুন আহিলেই মনটো কিয় জানো সৰু ল'ৰালিৰ দৰে হৈ পৰে। ফাগুনৰ বতাহত কেৱল ধূলি নহয়, সপোন আৰু স্মৃতিবোৰো ৰং হৈ উৰি আহে। আজি ফাকুৱা, ৰঙৰ উৎসৱ, সকলোফালে কেৱল ৰং আৰু ৰং। ৰাতিপুৱাই সকলোৱে আমাৰ ঘৰৰ পৰাই ফাকুৱাৰ আৰম্ভণি কৰিলো। সকলোৱে মিলিজুলি এজনে সিজনক ৰঙৰ ফাকুৱা সানিলো। হাঁহি ধেমালি চিঞৰ বাখৰে ঘৰখন ৰঙীন কৰি তুলিলে। তাৰ পিছতেই সকলোৱে হাতে হাতে ফাকুৱা লৈ ওলাই গলো। দাদা, বৌ, খুৰা, খুৰী, ভাইটি, ভন্টি সকলোৱে মিলি ফাকুৱাৰ আনন্দ উপভোগ কৰিলো। ভন্টিয়ে মোক ফাকুৱা সানিলে নে খুৱালে মই ধৰিবই নোৱাৰিলো। অলপ সময়তে মোৰ মুখখন গোলাপী, নীলা, সেউজীয়া হৈ গল। চিনাকি মানুহকো আজি চিনিব নোৱাৰাৰ অৱস্থা। কিন্তু সেই ৰঙৰ আঁৰত আছিল এক অনুভৱ, আনন্দ। ঘূৰি আহি দেখা পাওঁ ঘৰত খানাৰ যোগাৰ চলি আছে। ছোৱালীকণো আহি সকলোকে ফাকুৱা লগালে। তাৰ পিছতে তাইৰ নাচোন। মই আকৌ অকণ ওলাই গলো। বাটতে ওচৰৰ গাঁৱৰ মানুহে প্ৰায় ৰং লগাই ফাকুৱাৰ উলগ যাচিলে। সেই মুহূৰ্তবোৰত বয়সৰ কোনো সীমা নাছিল। তাৰ পিছতেই ঘৰ গৈ পাওঁ খানাৰ যোগাৰ প্ৰায় শেষ হওঁ হওঁ। সকলোৱে মিলিজুলি এসাঁজ লগে ভাগে খালো। সেই সাঁজটো কেৱল খাদ্য নাছিল, সেইটো আছিল একেলগে থকাৰ আনন্দ, সম্পৰ্কক জীয়াই ৰখাৰ মুহূৰ্ত। শেষত ঘৰৰ চোতালত বহি অলপ সময় ৰোমন্থন কৰিলো আমি আমাৰ শৈশৱ, কিন্তু কেৱল মনতহে, যলৈ আকৌ উভতি যাব পৰা নাযায়। এই স্মৃতিবোৰেই হোলী, এই হাঁহিবোৰেই ফাকুৱা, এই বন্ধুত্ববোৰেই ৰং। আজিৰ দিনটো শেষ হ'ব পাৰে, ৰংবোৰ ধুই যাব পাৰে, কিন্তু এই অনুভৱখিনি সদায় থাকি যাব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।